নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ অন্য এটা ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এইখন দেখিছে, এই বিলাহীবোৰ দেখি আছে, এই আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াৰ কৃষি ফাৰ্মৰ এইবোৰ শস্য আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আজি আমি আপোনালোকক সেই বিলাহী খেতিৰ ওপৰতে কিছু তথ্য দিবলৈ চেষ্টা কৰিম আৰু সেই তথ্য দিব আমাৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াই। এজন প্ৰশিক্ষণপ্ৰাপ্ত খেতিয়ক নহ'লেও কিন্তু নিজৰ প্ৰচেষ্টাতে নিজৰ হাতে কামে ফাৰ্মখন গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু মাজত জনপ্ৰিয় লাভ কৰিছে ধনীৰাম চেতিয়াই। আজি আমি সেই ধনীৰাম চেতিয়াৰ বিলাহী খেতিৰ ওপৰতে আমি কিছু পৰামৰ্শ দিবলৈ চেষ্টা কৰিম আৰু সেই পৰামৰ্শ দিব ধনীৰাম চেতিয়াই। দ্বিতীয়বাৰলৈ স্বাগতম জনাইছোঁ আৰু মই যিহেতু আগতেও কৈছোঁ যে মই কোনো প্ৰশিক্ষণপ্ৰাপ্ত বা অভিজ্ঞ খেতিয়ক নহয়, ক্ষুদ্ৰ প্ৰচেষ্টাৰে এককভাৱে কিছুমান মই কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ আৰু তাৰ ভিতৰতে মই ঋতুকালীন কিছুমান শস্য কৰাৰ লগতে বৰ্তমান সময়ত উদ্যান শস্য আৰু মৎস্য পালন পশুপালনকে আদি কৰি কিছুমান কৃষি কৰ্ম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি মই বিলাহী খেতিৰ বিষয়ে থুলমূলকৈ কিছু মোৰ যিখিনি আজি 4-5 বছৰীয়া অভিজ্ঞতা তাৰ কিছু তথ্য জনাবলৈ বিচাৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু কথাটো হ'ল কি, কেৱল বিলাহী খেতি বুলি নহয়, আমাৰ খেতিয়কসকলৰ এটা ডাঙৰ সমস্যা হৈছে বিশেষকৈ বিলাহী, বেঙেনা আৰু জলকীয়া, যিটো উইল বেমাৰ বা মোজোৱা পৰি যোৱা বেমাৰ বুলি কোৱা হয়। আৰু সেইটো খেতি মানে এনেকুৱা কেতিয়াবা সমস্যা হৈ যায় বা এই বেমাৰটোৱে কৃষকসকলক মানে মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৰি পেলায়। আৰু সেয়েহে মই আজি 6 বছৰীয়া অভিজ্ঞতা কালত যিখিনি মই হাতে কামে কৰি পালোঁ, সেইখিনি মই যথেষ্টখিনি এই খেতিবিলাকৰ ওপৰত অভিজ্ঞতা লৈছোঁ বুলি ক'ব লাগিব। অৱশ্যে আৰু বহুত ল'বলগীয়া বাকী আছে। কিন্তু এতিয়া কথাটো হ'ল কি, প্ৰথম কথা, যিকোনো কৃষি ক্ষেত্ৰত বা খেতি বাতি কৰিবলৈ হ'লে প্ৰথমতে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি ল'ব লাগে। আৰু মাটি যিমানে ভালদৰে প্ৰস্তুত কৰা হ'ব সিমানে বেমাৰ আজাৰ কম হ'ব, আৰু যিমানে জৰুৰীকালীনভাৱে মাটি প্ৰস্তুত কৰা হয় সিমানে বেমাৰ আজাৰবিলাক বেছিকৈ হ'ব বা প্ৰডাকশ্যন তেনেকৈ মানে কম হয়। বিলাহী খেতিটোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ যে বিলাহী খেতিটো সদ্যহতে আমি বীজবিলাক সদায় ভাল বীজ আনিব লাগে। আৰু মই যিটো বিলাহী খেতি কৰিছোঁ প্ৰথমতে নাম ধৰি কৰিছিলোঁ, তাৰপিছতে এতিয়া এইটো সোনামী চিড বুলি কোৱা হয়। আজি 3 বছৰ দিন ধৰি মই এই বিলাহী খেতিটো কৰি আছোঁ। উৎপাদন যথেষ্ট ভাল। প্ৰথমতে মই যিখিনি যেনেকুৱা পদ্ধতিত কৰিছিলোঁ সেইটোৱে ক'বলৈ বিচাৰিছোঁ। আৰু ইয়াৰ বিভিন্ন তেনেকুৱা ফৰ্মুলা থাকিব পাৰে বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ বা ৰোগ নিয়ন্ত্ৰণৰ সম্পৰ্কে। মই প্ৰথমতে বীজতলীখন শোধন কৰি লৈছিলোঁ। মই আগতে ৰাসায়নিক পদ্ধতিয়ে, সেইবুলি মই তেনেকৈ কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাছিলোঁ। আৰু তাত যিবিলাক মানে আমাৰ ফাংগিচাইড বুলি কোৱা হয় সেইবিলাক ব্যৱহাৰ কৰিছিলোঁ, ৰাসায়নিক ফাংগিচাইড। কিন্তু এই বছৰটো মই জৈৱিক পদ্ধতিৰে কৰিছিলোঁ, যিটো প্ৰথমতে বীজখিনি মই শোধন কৰি লৈছিলোঁ ট্ৰাইকোডাৰ্মা বুলি বা নিসৰ্গা বুলি এবিধ ঔষধেৰে, আৰু চিডোমোনাছ বুলিও এবিধ ঔষধ আছে মানে জৈৱিক পদ্ধতিৰে কৰিবলৈ হ'লে। আৰু সেইখিনি এতিয়া মই প্ৰথমতে বীজতলীখন শোধন কৰিছিলোঁ, তাৰপিছত বীজখিনি শোধন কৰিছিলোঁ। আৰু যিখিনি মই এটা মিশ্ৰণ বনাবলৈ ধৰিছোঁ আজি প্ৰায় 2 বছৰৰ পৰা, যিটো মিশ্ৰণ প্ৰত্যেকবিধ শস্যতে মই ব্যৱহাৰ কৰোঁ। সেই মিশ্ৰণটোত আছে পচা মেটেকা, পচা গোবৰ, ছাগলী গোবৰ আৰু চূণ আৰু ছাই। আৰু সেই মিশ্ৰণটোত মই যিকোনো পুলি ৰোৱাৰ আগমুহূৰ্তত 3-4 দিনৰ আগতে বা 10-12 দিন আগতেও কেতিয়াবা কি হয়, সেই চিডোমোনাছ বা ট্ৰাইকোডাৰ্মাৰ মিশ্ৰণটোত মিহলি কৰি লোৱা হয়। তাৰপিছত প্ৰত্যেকটো ফুলিতে বা গুৰিত অকণমান দিয়া হয়। তাৰপিছতে সেইটো কৰাৰ কাৰণে এইবাৰ মোৰ উইল বেমাৰটো যথেষ্টখিনি নিয়ন্ত্ৰণত আছে। তাৰপিছত যিহেতু বিলাহীটো এনেকুৱা এটা খেতি যিটো বতৰৰ ওপৰত নিৰ্ভৰশীল খেতি, আৰু বহুদিন ধৰি যদি বতৰটো ডাৱৰীয়া কৰে বা তেনেকৈ বৰষুণ দি থাকে, তেতিয়াহ'লে ইয়াক মানে সেইটো যিটো ব্লাইট বেমাৰ বুলি কোৱা হয়, যিটো আমি খাৰ উঠা বুলি কওঁ, সেই বেমাৰটোৰ পৰা মানে নিয়ন্ত্ৰণ কৰাটো বৰ দিগদাৰ হয় বা কঠিন হৈ পৰে। সেইটো কাৰণে অৱশেষত মই উইল বেমাৰৰ পৰা অলৰেডি মানে মুক্ত কৰিলোঁ বা তেনেকৈ বচাই ৰাখিলোঁ। কিন্তু অৱশেষত যিহেতু এইবাৰ বতৰটো যথেষ্ট বেয়া, আজি হয়তো 15-20 দিনতকৈও অধিক তেনেদৰে বতৰটো বেয়া কৰাৰ কাৰণে অৱশেষত ব্লাইটৰ বেমাৰত বা খাৰ উঠাত ধৰিলে। গতিকে মই এতিয়া জৈৱিক পদ্ধতিৰ সলনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, কিছুমান ৰাসায়নিক যিবিলাক মানে ফাংগিচাইড বুলি কোৱা হয়
তেনেকুৱা ঔষধ ব্যৱহাৰ কৰিবলগীয়া হ'ল। তাত বিভিন্ন ধৰণৰ তেনেকুৱা দৰৱ আছে যিটো ব্লু কপাৰ বুলি কোৱা হয়, মক্সিমেট বুলি কোৱা হয়, চাৰ্ফ, ইণ্ডোফিল জাতীয় অনেক কিছুমান ফাংগিচাইড পায় আৰু সেইবিলাকে নিয়ন্ত্ৰণ কৰি আছোঁ। আৰু যিহেতু মই ছাগলী গোবৰ, পচা গোবৰ, পচা মেটেকাৰ যিটো মিশ্ৰণ বনাইছোঁ, সেই মিশ্ৰণটোৱে মই এটা কথা মানে যথেষ্টখিনি মই লাভান্বিত হৈছোঁ বুলি ভাবোঁ। কাৰণ কেলৈ যিমানখিনিত মই ব্যৱহাৰ কৰিছোঁ, হয়তো মই কিছুমান সামাজিক মাধ্যমত বিশেষকৈ ছ'চিয়েল মিডিয়াত বহুকেইখন ফটোৰ মই আপডেট দিছোঁ আৰু যথেষ্ট পৰিমাণে তাত উৎপাদন বেছিকৈ দেখিবলৈ পোৱা গৈছে। অমিতাই হওক, বিলাহীয়ে হওক, বেঙেনাই হওক, এইবাৰ বা জিকাই হওক, এইবাৰ অমিতা খেতি একেবাৰে মোৰ মাটিৰ পৰা লাগিছে। ঠিক তেনেদৰে বেঙেনা খেতিটো লাগিছে আৰু বিলাহী যথেষ্টখিনি তেনেকৈ প্ৰডাকশ্যন বাঢ়িছে। আৰু বিশেষকৈ এই বেমাৰ দুটা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি আগতীয়াকৈ কিছুমান মানে প্ৰতিৰোধ ব্যৱস্থা যেতিয়া গ্ৰহণ কৰা হয়, তেতিয়াহ'লে নিশ্চয়কৈ ছাকচেছ হ'ব পৰা হ'ব বা সফল হ'ব পৰা হ'ব। কিন্তু যদিহে মই ক'লোৱে যিহেতু জৰুৰীকালীনভাৱে প্ৰথমতে যদি মাটিবিলাক প্ৰস্তুত কৰা হয়, তেতিয়াহ'লে বেমাৰ আজাৰ বেছি হয় বা উৎপাদন কমিব। আৰু তাৰপিছতে কিবা এটা বেমাৰ হোৱাৰ আগতেই প্ৰতিৰোধক হিচাপে কিছুমান ঔষধ ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী বুলি ভাবোঁ। আৰু সেই তেনেকেই মই কৰি আছোঁ। আৰু যিহেতু অভিজ্ঞতা ল'বলৈ আৰু বহু বাকী আছে আৰু এই কৃষি ক্ষেত্ৰখন যথেষ্টখিনি বিশাল আৰু বহুত শিকিবলগীয়া আছে। যিহেতু মই আগতেও কৈছোঁ যে মই অভিজ্ঞ বা প্ৰশিক্ষণপ্ৰাপ্ত কৃষক নহয়, মই হাতে কামেহে কৰি আছোঁ আৰু নিজৰ ক্ষেত্ৰখনকে মই প্ৰশিক্ষণ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰি আছোঁ। এইকেইটাৰ কথাই মই ক'লোঁ। আৰু পৰৱৰ্তী সময়ত যিহেতু যথেষ্ট বিতংভাৱে ক'বলগীয়া হয়, যিবিলাক মানে তেনেকুৱা মানে ঔষধ পাতিয়ে হওক বা কেনেকুৱা প্ৰচেছত কৰি আছিলোঁ, অকণমান দীঘলীয়া হয়, পৰৱৰ্তী সময়ত নিশ্চয়কৈ মই প্ৰকাশ কৰিম বুলি আশা দিলোঁ।